কবিতাৰ শিৰোনাম কলমেৰে জীৱন লিখিব পৰা হ'লে। কবি গুৰুজন আবৃত্তি নৱজ্যোতি ৰাজবংশী। কলমেৰে লিখিব পৰা হ'লে জীৱন, কি কম কি লিখিম আপোনাক কম আপুনি শুনিব। কলমেৰে জীৱন লিখিব পৰা হ'লে ৰাঙলী নহ'লহেঁতেন সীমান্ত। এতিয়া জীৱন লিখা হয় বন্দুকেৰে, নীলা আখৰ লিখা নহয়, লিখা হয় ৰঙা আখৰ। ফলকত ছটিয়াই দিয়া হয় তেজৰ চেকুৰা, চেকুৰাবোৰত কোনোৱে ফেকুৰে নীৰৱে নিতালে। আপুনি অনুমেয় কৰিছেনে আপোনাৰ ল'ৰাটি আমাৰ বাবে কি? আপুনি হিয়া আধা কৰি কান্দিছে। 9 মাহ 10 দিন গৰ্ভত লৈ জনম দিয়াটো কম গৌৰৱৰ কথা নে? আধা ইঞ্চি ফটা হ'লেও বাদ দিয়া হয় জীৱন্ত সিংহবোৰক। যেতিয়া মৃত্যুই ৰিঙিয়াই মাতিব তেতিয়াতো টুকুৰা টুকুৰ হয় জীৱন্ত সিংহ। কম চট ফটাই বুকু বিষাই যায় মাতৃয়ে যেতিয়া নিজৰ সন্তানক নিজ হাতেৰে শৱদেহ স্পৰ্শ কৰে দেশৰ বাবে। সেয়া আমাৰ গৌৰৱৰ মাতৃ যেতিয়া হাঁহি হাঁহি বিদায় দিয়ে লালিত সন্তানক। আপোনাৰ শিৰ উকা হৈ ৰ'ল, ৰঙাবোৰ বগা হ'ল, সেউজীয়াবোৰ ক্ৰমশ হালধীয়া হ'ল। কলমৰ চিয়াহীৰে লিখিব পৰা হ'লে জীৱনবোৰ চাগে উকা হৈ নৰলহেঁতেন। মাহ হালধিৰ গোন্ধ নাযাওঁতেই আপুনি হেৰুৱাই দিলে শিৰক্ষণ। উৎসৰ্গা কৰিলে দেশৰ বাবে আপোনাৰ দেৱতাক। আপুনি হাঁহি মুখে বিদায় দিছে আপোনাৰ প্ৰিয়জনক। কষ্ট হোৱা নাইনে আপোনাৰ? আপুনি ৰৈ থকা নাছিল কফিনৰ ভিতৰ পালে। অ' বিষাদ, কান্দিব পাৰিছে আপুনি? বিষাদগ্ৰস্ত হৈ আপুনি অচেতন হোৱা নাই? আপুনি যে কৈছে মোৰ স্বামী শ্বহীদ এজন খেলা, যাৰ জন্মই দেশৰ বাবে। বিষাদগ্ৰস্ততা আবেগৰ বাবে নহয়। দেউতা কেতিয়া আহিব? মাক বেটি ব্যস্ত। ফোনটো লগাই দে না মা, চকলেট আনিব দে। কি যে মৰ্মান্তিক। ৰৈ থকাটো কি ভুল আছিল নেকি? দুখ কি সেই কণমানিবোৰৰ? অস্পষ্ট শব্দৰে হাতত দিয়া হয় একোৰা জুই। আকাশত সন্তানৰ সেয়া উদ্বেগ, গৌৰৱী সন্তান বীৰ জোৱানৰ। কলমেৰে লিখা নহয় এতিয়া মৃত্যু, লিখা হয় সন্ত্ৰাসেৰে। কলমৰ নীলা চিয়াহীৰে বগা কাগজত লিখা নহয় এতিয়া। কলিজাৰ কেঁচা তেজৰ চেকুৰাৰে এতিয়া লিখা হয় কাৰোবাৰ ভাগ্য। সময়বোৰ অসময় হোৱাৰ বাবে বৰ্তমানবোৰ ভয়াৰ্ত। ভৱিষ্যতলৈ ক'বলৈ বাধ্য হ'ম, ঐ আমাক দুদিনতে পাহৰি নাযাবি, আমাক দুদিনতে পাহৰি নাযাবি, দুদিনতে পাহৰি নাযাবি।